আজি JSP Advice 365 চেনেলৰ জৰিয়তে কিছু কথা আপোনালোকক অৱগত কৰাবলৈ ওলাইছো। অহা সেপ্টেম্বৰ মাহৰ পৰা BTCৰ নিৰ্বাচন আৰম্ভ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰাৰ পিছৰে পৰা বৰ্তমান BTCৰ ৰিজনেল আৰু নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল আৰু আঞ্চলিক দলবিলাকে বহি থকা নাই আৰু সব দলে আজি 12টা ৰাজনীতি দলবিলাকে বৰ্তমান BTCৰ নিৰ্বাচনত ভাগ ল'ব বুলি আমি সোশ্যাল মিডিয়া আৰু কাগজ পত্ৰৰ দ্বাৰা আমি গম পাইছো। এতিয়া কথাটো হ'ল বড়োবিলাকে সংগ্ৰাম কৰি বহু কষ্টৰ বিনিময়ত আজি BTC 6 Schedule কাউন্সিলখন সৃষ্টি কৰিব পৰা গৈছে আৰু এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক লৈ বৰ্তমান 28টা 28 জাতিয়ে এই BTCৰ বসবাস কৰি আছে আৰু এই BTCৰ অসমৰ বা উত্তৰ পূৰ্বাঞ্চলত 7 সিস্টাৰ ডেকৰ ভিতৰত BTCৰে বিভিন্ন জনগোষ্ঠীৰে ভৰি পৰা এখন মিনি ষ্টেট বুলি আমি ক'ব লাগিব। ইয়াত মিনি অসম বুলি কোৱা যায় কিয়নো BTC অসমৰ কাৰণেও ফেক্টৰ আৰু নিজা BTC নিৰ্বাচনৰ কাৰণেও নিজে ফেক্টৰ আৰু এই BTC নিৰ্বাচনক বৰ্তমান লৈ বিভিন্ন দল সংগঠনে বিভিন্ন হোৱা নোহোৱা কিছু কথাবিলাক কৈ নিজৰ দলটো কেনেকৈ জিতাব পাৰে তাকে লৈ অংক কৰি থকাটো আমি দেখা পাইছো আৰু কিছুমান এনেকুৱা নেতা বড়োবিলাকৰ ভিতৰতে আমি দেখিবলৈ পাওঁ তেওঁলোকে BTCখন কেনেকৈ সৃষ্টি হ'ল। বড়োবিলাকে এই বাঁশবাৰী টিপখাই অঞ্চলৰ পৰা মাননীয় বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ময়ে ডিভাইড আসাম 50-50 ন বড়োলেণ্ড ন কম্প্ৰমাইজ শ্লোগানেৰে বড়োবিলাকৰ হৈ থকা মনত তেওঁ বড়োবিলাকৰ নিজাববীয়াকৈ সুখীয়া বড়ো ৰাইজ লাগে আৰু সুখীয়া বড়ো ৰাইজ নহ'লে বড়োবিলাকে ভৱিষ্যতত নিজৰ ভাষা সংস্কৃতিবিলাক ৰক্ষা কৰাটো পচিবল নহয় বা সম্ভৱ নহয় বুলি তেওঁ সংগ্ৰাম কৰিছিল আৰু সংগ্ৰাম কৰি লাষ্ট পৰ্যায়ত BTC আৰু বৰ্তমান BTCকে মাত্ৰ BTC অঞ্চলত থকা BTAD বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়াখন মাত্ৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন নামকৰণ দি ভুৱা এটা এগ্ৰিমেণ্ট কৰি বৰ্তমান BTCত গাদীত থকা মাননীয় প্ৰমোদ বড়ো দেৱে মেলে মিটিঙে বিভিন্ন কথাৰে তেওঁ ফুলজাৰি মাৰিছিল আৰু তেওঁ বড়োবিলাকক কথা দিছিল যে বড়োবিলাকে সুখীয়া বড়ো ৰাইজ নোপোৱালৈকে সংগ্ৰাম কৰিব লাগিব আৰু যেতিয়ালৈকে বড়ো ৰাইজ সংগ্ৰাম কৰা বা পৃথক বড়ো ৰাইজ নাপায় তেতিয়ালৈ বড়োবিলাকে সংগ্ৰাম কৰি থাকিব লাগিব আৰু সংগ্ৰামৰ বিনিময়ত আমি পাব লাগিব সুখীয়া বড়ো ৰাইজ। আহি থকা BTC কোন দলে কেনেকৈ জিকিব আৰু কেনেকৈ সংখ্যা গৰিষ্ঠ নাম্বাৰ পাই BTC শাসন গাদীত বহিব তাকে লৈ মই আলোচনা কৰাবলৈ ওলাইছে। বৰ্তমান BTCত সবে জানে বৰ্তমান 12টা দলে BTCত ভাগ ল'ব। ইয়াত আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলবিলাকক BTCত বৰ্তমান ভাগ ল'ব আৰু এতিয়া তেওঁলোকে মেলে মিটিঙে তেওঁলোকৰ দলটো মজবুত কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন জায়গাত বুথ কমিটিৰ পৰা আঞ্চলিক প্ৰাইমাৰী ডিস্ট্ৰিক্ট চেন্ট্ৰেল লেভেলৰ তেওঁলোকে কমিটি বনাই BTC কেনেকৈ নিজৰ
নিজৰ দখলৰ নিব পাৰে তাকে লৈ খৌখল কৰি থকাটো আমি দেখাবলৈ পাইছোঁ। কিন্তু BTCৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলত কোনো দাম নাই, কিয়নো আমি চবে জানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলৰ ইছ্যু, দ্য পলিটিকেল ইছ্যু অফ নেশ্যনেল পাৰ্টি ইজ ডিফাৰেণ্ট বেটুইন ৰিজনেল পাৰ্টি। তাৰমানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলৰ যিটো ইছ্যু আৰু যিটো ৰিজনেল আঞ্চলিক দলৰ যিটো সমস্যা বা ইছ্যু তেওঁলোকৰ লগত আকাশ আৰু পাতাল পাৰ্থক্য থাকে। কিয়নো ৰিজনেল পলিটিকেল পাৰ্টিয়ে নিজৰ জাতিৰ ভাষা ধৰ্ম আৰু নিজৰ এৰিয়াৰ উন্নয়নৰ হকে এই আঞ্চলিক দলবিলাকে কাম কৰে। কিন্তু যিবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল যেনে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, BJP, ভাৰতীয় জনতা পাৰ্টি, তেওঁলোকৰ যিটো এজেণ্ডা, তেওঁলোকৰ যিটো মিছন, এই মিছনবোৰ আমাৰ AJP, UPPL বা BPFৰ যিটো ইছ্যু তাৰ লগত সম্পৰ্ক নাথাকে। গতিকে আমি নিজৰ অঞ্চলটো যদি উন্নয়ন কৰাব বিচাৰে তেতিয়াহ'লে আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল কৰি BTCৰ বা যিকোনো কাউন্সিলত মূল্যহীন, গতিকে তাতকৈ আৰু মূল্যহীন BTCত থকা 28টা জনজাতিয়ে এই BTCত ৰাষ্ট্ৰীয় দল কৰাৰকৈ নিজৰ অঞ্চলত জন্ম হোৱা দল যেনেকৈ BPF, UPPL, এল্টাৰনেটিভ পলিটিকেল পাৰ্টি, এইবোৰক লৈ তেওঁলোকে মেজিক নাম্বাৰ পাই BTCটো শাসন কৰাৰ সুবিধা ল'ব পাৰে। কিন্তু আপোনালোকে জানে BJP হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ দল, কংগ্ৰেছ কিছু ক্ষেত্ৰত ছাপৰ্ট দিব পাৰে, কিন্তু BJPৰ যিটো আঁচনি বা তেওঁলোকৰ যিটো এজেণ্ডা, এইটো আমাৰ ট্ৰাইবেল আৰু অসমত থকা বিভিন্ন জাতি গোষ্ঠীৰ কাৰণে ভয় লগা এটা দল। তেওঁলোকে কি কৰে, তেওঁলোকৰ মতে ভাৰতৰ এটা মাত্ৰ ধৰ্ম হ'ব লাগে, এটা মাত্ৰ ভাষা হ'ব লাগে, এটা মাত্ৰ পলিটিকেল পাৰ্টি থাকিব লাগে। ঠিক তেনেকুৱা মতলব লৈ তেওঁলোকে দল কৰা এটা জাতি। তেওঁলোকে জাতিক লৈ ৰাজনীতি কৰে, হিন্দু, মুছলিম, খ্ৰীষ্টান ইত্যাদি। গতিকে যি দলে এটা জাতিৰ লৈ আন জাতিক লগত ভাতৃত্ব সম্পৰ্ক কৰাৰ কাৰণে তেওঁলোকে কাম কৰে, তেনেকুৱা পাৰ্টিৰ লগত আমি লগ লাগি কাম কৰাৰ দৰকাৰ নাই। গতিকে BTCত থকা 28টা জাতি গোষ্ঠীয়ে বৰ্তমান কাক ভোট দিয়াৰ প্ৰয়োজন আৰু কাক ভোট দিলে আমাৰ উন্নয়ন হ'ব পাৰে তাকে লৈ চিন্তা চৰ্চা কৰি ভোট দিয়াৰ গধুৰ দায়িত্ব আহি পৰিছে। গতিকে আপোনালোকে জানে এটা সময়ত BLTয়ে অস্ত্ৰ ধৰি সুকীয়া বড়ো ৰাজ্য গঠন কৰাৰ তেওঁলোকে সংগ্ৰাম চলাইছিল। এই সংগ্ৰামক অন্ত দি BLTয়ে 2003 চনত BTC চুক্তি কৰালে। এই BTC চুক্তিৰ দ্বাৰা বড়োবিলাকে 40টা ডিপাৰ্টমেণ্ট লগতে নিজা এৰিয়া বা বড়োলেণ্ড টেৰিটৰিয়েল ডিষ্ট্ৰিক্ট এৰিয়াখন চলোৱাৰ ক্ষমতা পাইছিল। আৰু বৰ্তমান এই BTCত 5খন জিলা হ'ল। এই 5খন জিলাত হাগ্ৰামা মহিলাৰী দেৱে বিভিন্ন কৌশলেৰে তেওঁ BTC অঞ্চলত জাগা বা স্কুল, কলেজ, ইউনিভাৰ্চিটি বিলাক উন্নত কৰিছিল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ডিষ্ট্ৰিক্ট এৰিয়াত ঠায়ে ঠায়ে ডিষ্ট্ৰিক্ট অফিচ, ডিষ্ট্ৰিক্ট কোৰ্ট, পুলিচ থানা, চাৰ্কল অফিচ, DC অফিচ ইত্যাদি বনাই
BTCখন এটা মডেল কাউন্সিল বনোৱাৰ তেওঁ চিন্তা চৰ্চা কৰিছিল আৰু তেওঁ BTC অঞ্চলত বিভিন্ন জায়গাত বিভিন্ন ৰাস্তা পকী ৰাস্তা দালাং ৰাস্তা পদূলি স্কুল কলেজৰ বিল্ডিং ইত্যাদি বনাই দিছিল যাৰ কাৰণে আজি BTC অসমৰ ভিতৰতে এটা মডেল কাউন্সিল আমি ক'ব পাৰোঁ গতিকে হাগ্ৰামা মহিলাৰী দেৱৰ যিটো নেতৃত্বৰ যাদু আছে বুলি আমি ক'ব লাগিব কিয়নো তেওঁ 17 বছৰ শাসন কৰাৰ সময়ত তেওঁ বিভিন্ন অঞ্চলত উন্নয়নমুখী কাম কৰিছিল আৰু বৰ্তমান তেওঁ ইউপিপিএলৰ যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰক দেখি এই BTCখন কেনেকৈ নিশা শাসন কৰাব পাৰে তাকে লৈ দিনে ৰাতিয়ে মাননীয় হাগ্ৰামা মহিলাৰী দেৱে BTC অঞ্চলত থকা বিভিন্ন জাতি গোষ্ঠীক একলগ কৰি তেওঁ ধুনীয়া এটা মডেল BTC গঠন কৰাৰ চিন্তা চৰ্চা কৰিছে আৰু একেতে আগতো বহু উন্নয়ন কাম কৰিছিল আৰু বৰ্তমানে কৰিব বুলি তেওঁ বহু ৰাইজক কথা দিছে গতিকে ৰাইজে আকৌ হাগ্ৰামা মহিলাৰীকে বিচাৰিছে গতিকে BTCক আমি ধুনীয়াকৈ উন্নয়ন যদি কৰাব বিচাৰে তেতিয়াহ'লে আমি ইউপিপিএলৰ দ্বাৰা বা বিজেপিৰ দ্বাৰা কংগ্ৰেছৰ দ্বাৰা এই BTCখন উন্নয়ন কৰাব নোৱাৰিব গতিকে বৰ্তমান হাগ্ৰামা মহিলাৰীৰ হাতত মেজিক নাম্বাৰ আছে গতিকে হাগ্ৰামা মহিলাৰীক বৰ্তমান নৱকুমাৰ চৰণীয়াৰ গণসুৰক্ষা পাৰ্টিয়ে সহায় কৰিছে আৰু সহায় কৰি হাগ্ৰামা মহিলাৰীক BTC চিফ বনোৱাৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে গতিকে এই সিদ্ধান্তটো আমাৰ BTC বাসিন্দাৰ কাৰণে এটা ভাল সিদ্ধান্ত বুলি ক'ব লাগিব আৰু মাননীয় নৱকুমাৰ চৰণীয়া দেৱে বড়ো বিলাক একলগ কৰি BTCক বড়ো আৰু অনাবড়োৰ যিটো চিন্তা চৰ্চা তাক লৈ মজবুত কাউন্সিল বনাই আমি কেনেকৈ একেখন আকাশৰ তলত থাকি BTCৰ বাসিন্দা হৈ কেনেকৈ আমি ভাল শাসন আনি আমি শান্তিভাৱে জীয়াই থাকিব পাৰে তাকে লৈ একেতে ভাল চিন্তা চৰ্চা কৰিছে আৰু ইফালে এল্টাৰনেটিভ পলিটিকেল পাৰ্টি অঞ্জলি দৈমাৰীৰ দ্বাৰে বা NDBৰ থ্ৰুৱেদি বনোৱা এটা নতুন দল এই দলৰ কিছু সংখ্যক বাক্সাৰ তেওঁলোকে জিতাব নোৱাৰিলেও চিৰাং আৰু ওদালগুৰিত এল্টাৰনেটিভ পলিটিকেল পাৰ্টিৰ পৰা কিছু সংখ্যক কম হ'লেও তেওঁলোকৰ দলৰ পৰা 2জন বা 3জন জিতি আহিব জিতি অহাৰ লগে লগে তেওঁলোকে কাক সাপোৰ্ট কৰিব এইটো এটা প্ৰশ্ন হয় গতিকে তেওঁলোকে BTCৰ যিজন ব্যক্তিৰ দল বা যি দলে সংখ্যাগৰিষ্ঠ পায় তেওঁলোকক সাপোৰ্ট দিব লাগিব সহায় কৰিব লাগিব ঠিক তেনেদৰে আমি গৱেষণা কৰি চালে বা আমি ধুনীয়াকৈ চালে দেখিবলৈ পাওঁ যে হাগ্ৰামা মহিলাৰীয়ে বৰ্তমান সংখ্যাগৰিষ্ঠ লাভ কৰিব আৰু আগতেও কৰিছিল আৰু বৰ্তমানো কৰিব বুলি ৰাইজে বিশ্বাস আৰু একেটাৰ ওপৰত ৰাইজে সদায় বিশ্বাস ৰাখে আৰু অঞ্জলি দৈমাৰী আৰু গণসুৰক্ষা পাৰ্টি হাগ্ৰামা মহিলাৰী এক হৈ BTC শাসন কৰাৰ এটা অংক আমাৰ চকুত আহি পৰে গতিকে হাগ্ৰামা মহিলাৰী অকলীয় সংখ্যাগৰিষ্ঠ হাগ্ৰামা মহিলাৰী অকলে BPF যদি সংখ্যাগৰিষ্ঠ লাভ কৰে তেতিয়া তেওঁলোকে নিজাববীয়াকৈও চৰকাৰ গঠন কৰিব পাৰে তথাপি কিবা কাৰণত যদি BPFৰ অংশত যদি কমি হয় তেতিয়া তেওঁলোকে নৱকুমাৰ চৰণীয়া দেৱৰ লগত তেওঁলোকে এলায়েন্সত আছে তেওঁলোকৰ পৰা কিছু সংখ্যক
যেতিয়া অহা MCLA আৰু এল্টাৰনেটিভ পলিটিকেল পাৰ্টি পৰা যেতিয়া হোৱা কিছুমান MCLA লৈ BTCৰ কাউন্সিলখন গঠন কৰা অংক আছে। গতিকে আহি থকা সময়ত আমি ইউপিপিএল কৰি কোনো লাভ নাই, কিয়নো তেওঁলোকে যেনেকৈ আমাক কথা দিছিল তেনেকৈ তেওঁলোকে কাম কৰিব নোৱাৰিলে। এই 5 বছৰত তেওঁলোকে যেনেকৈ উন্নয়ন কৰিব লাগিছিল, ৰাস্তা পদূলি স্কুল কলেজ ইত্যাদি বোৰক তেওঁলোকে অনুদান দি মজবুত কৰিব লাগিছিল, এই কামটো তেওঁলোকে কৰিব পৰা নাই। মাত্ৰ আমি বৰ্তমান BTC অঞ্চলত এনৰেগাৰ কাম ABC দিয়া দেখা পাইছোঁ, আৰু কিছুমান অংগনবাদী মডেল ঘৰ দিছে, কিন্তু বহু ঠাইতে এইবিলাক পূৰণ হোৱা নাই। আৰু আমাৰ বাক্সা ডিষ্ট্ৰিক্টত যেনেকৈ ৰাস্তা পদূলি তেওঁলোকে চেংচন কৰাব লাগিছিল তেনেকৈ আমি দেখিবলৈ পোৱা নাই, আৰু যিবিলাক স্কিমছ অফ চেণ্ট্ৰেল স্কিমে কৰি থকাটো আমি দেখিবলৈ পাওঁ। গতিকে ফটো শেষক মই BTC বাকী ৰাইজক মই অনুৰোধ জনাইছে, আপোনালোকে এই 5 বছৰ প্ৰমোদ বড়ো দেৱে কি কাম কৰিছে কৰা নাই চবে দেখা পাইছে। গতিকে তেওঁলোকে 1 ভোট 1 জব, এটা ভোটৰ বিনিময়ত এটা চাকৰি দিয়াৰ কথা কৈছিল, কিন্তু কৰিব নোৱাৰিলে। তেওঁলোকে এদিনতে ইণ্টাৰভিউ দি এদিনতে চাকৰি দিয়াৰ কথা কৈছিল, কৰিব পৰা নাই। কিছু সংখ্যক বৰ্তমান মাষ্টৰবিলাকক এপইণ্টমেণ্ট দিয়াটো দেখা পাওঁ, কিন্তু যেনেকৈ তেওঁলোকে এপইণ্টমেণ্ট দিব লাগিছিল, চাকৰি দিব লাগিছিল, তেনেকৈ প্ৰমোদ বড়োদেৱক চাকৰি দিয়াটো আমি দেখিবলৈ পোৱা নাই। আৰু 5 বছৰত তেওঁলোকৰ ভিজন ডকুমেণ্টত লিখা আছিল, তেওঁলোকে বছৰত 1 লাখ কৰি 5 বছৰত 5 লাখ চাকৰি দিয়াৰ কথা কৈছিল। আৰু BTC অঞ্চলত ইউপিপিএলে জিতি হোৱাৰ পিছত VGDCৰ ইলেকশ্যন কৰাৰ কথা কৈছিল, কিন্তু কেতিয়াও BTCৰ আইনগতভাৱে BTCৰ কেতিয়াও VGDCৰ ইলেকশ্যন বা নিৰ্বাচন নহয়। ভুৱা কথাৰে মানুহ ফুল জাৰি দি, আৰু কিছু মানুহ যিবিলাক অশিক্ষিত, তেওঁলোকে ভালদৰে বিশ্লেষণ কৰিব নোৱাৰে বা ভালদৰে চিন্তা চৰ্চা কৰাব নোৱাৰে, তেওঁলোকক ঘৰ দিম আৰু তেওঁলোকক অৰুণোদয় আঁচনি দি তেওঁলোকে জিতি গৈছিল, কিন্তু টেঙা আম সদায় বেচিব নোৱাৰে। গতিকে ৰাইজে সজাগ হৈছে। গতিকে ৰাইজে সজাগ হৈ ভাল ব্যক্তিক জিতাই দি আমাৰ BTCখন ৰক্ষা কৰিব লাগিব, আৰু BTCৰ শান্তি প্ৰতিষ্ঠা কৰাটো আমি চবৰে দায়িত্ব বুলি মই ভাবোঁ।